মিয়া শব্দৰ অৰ্থ হৈছে এজন মহাশয় জ্যেষ্ঠজনক সন্মান দি আমি যেনেকৈ মিয়া শব্দৰ অৰ্থ নজনা ভণ্ড নেতাবিলাকে কয় মিয়া বুলি। মিয়া শব্দৰ অৰ্থ হৈছে এজন মহাশয় জ্যেষ্ঠজনক সন্মান দি আমি যেনেকৈ কওঁ ককাইদেউ বৰদেউতা, ঠিক তেনেদৰে মিয়া মানে হৈছে ডাঙৰীয়া। মিয়া শব্দৰ অৰ্থ হয়নে নহয় কওক? মিয়া শব্দৰ অৰ্থ হৈছে ডাঙৰীয়া, কিন্তু তাকে বিকৃত ৰূপ দি কিছুমান নৰপিশাচে কৰিছে কি, জাতিটোক ধ্বংস কৰিব বিচৰা কিছুমান ভণ্ড নেতাই মিয়া বুলি ক'লে তেওঁলোকে কয় বাংলাদেশী। মিয়া মানে গেদা কয়, গেদা বুলি কয় মই জনা সৰু ল'ৰা ছোৱালীক, হয়নে? সৰু ল'ৰা ছোৱালীক আমি যেনেকৈ মৰমৰ সোণটো গোসাঁইটো মাতো অসমীয়া মানুহে, আমাৰ হিন্দুখিনিয়ে ঠিক তেনেদৰে আপোনালোকৰ ইছলাম ধৰ্মৰ মানুহে কয় ঐ গেদা, তাৰ মানে হৈছে মৰমত মাতে সৰু ল'ৰাটোক। তাকে বিকৃত ৰূপ কৰিছে। আপোনাৰ আৰু মোৰ মাজত যুদ্ধ লগাই তেজৰ নৈ বোৱাব বিচাৰিছে, কিন্তু সেই তেজৰ নৈয়ে সেই তেজেৰে গা ধুই সিহঁতে কিন্তু ৰাজপাত খোৱাৰ সপোন দেখিছে।